আৰু 2টা বজাত মই মিটিঙৰ পৰা পাম সেই ভাতকেইটা ৰেডি কৰি থবি গৰম ভাত লাগিব খালি দেই ঠাণ্ডা ভাত সদায় খাই দিব নোৱাৰোঁ মই কুন্দুলি ভাজি নবনাবি আজি কুন্দুলি নবনাবি আজি ভাল ভাজি বনাবি এটা পগা চাৰ্ট পিন্ধা এজন মহান নেতাৰ কাহিনী এটা বগা চাৰ্ট পিন্ধা এজন পালি নেতাৰ কাহিনী মিটিং মিটিং বুলি দিনৰ দিনটো যায় কাটি ৰাতি গ'লে উঠি যায় সুৰা ৰাগীত আদৰ্শ নীতি এজন পালি নেতাৰ কাহিনী এজন পালি নেতাৰ কাহিনী MLA ছাৰ আহি আছে পাবহি আৰু মান চানো হৈছে নাই নাই মানুহ গেদাং লাগিব ছাৰ ল'ৰা একদম মোক ক'লো নহয় তোক সন্মানৰ কথা আছে ন তহঁতি বুজি পালোঁ আৰু চকীতে গৈ ঠিক কৰ মই একদম 5 মিনিট পাইছোঁহে ঠিক আছে গৈ আছোঁ মই ওলালোঁ ঘৰৰ পৰা ঠিক আছে ঐ ক'ত যাৱ তই ঐ জহনি যোৱা ক'ত যাৱ তই ৰাতিপুৱাই খৰি এডাল কাটিব নোৱাৰ এই বেমাৰী দেহাটোৰে মই খৰি কাটি কাটি ভাত খুৱাব লাগে কাম বন নাই অকল পংপঙাই ঘূৰি ফুৰিবি খৰিকেইডাল কাটি থৈ যা ঐ জহনি যোৱা ক'ত যাৱ তই ৰাতিপুৱাই এফালে শুভ কাম এটা যাওঁতে সদায় পিছফালৰ কেলৈ চিঞৰি থাকোঁ বাৰু এই মই খৰি চৰি ফেলিব নোৱাৰো যা দেউতাক কওঁগৈ দেউতাই য'ত সকাম খাই ঘূৰি ফুৰিলোঁ নহয় নহয় দেউতাইনো কাটিব পাৰে খৰিগাল আৰু 2টা বজাত মই মিটিঙৰ পৰা পাম সেই ভাতকেইটা ৰেডি কৰি থবি গৰম ভাত লাগিব খালি দেই ঠাণ্ডা ভাত সদায় খাই দিব নোৱাৰোঁ মই কুন্দুলি ভাজি নবনাবি আজি ভাল ভাজি বনাবি হেল্ল' আকৌ এই তহঁতৰ হেৰিয়তে তিনিআলিতে ৰৈ আছোঁ মই হা দেৰি হৈছে অঁ এই ঢেৰ কাম আছে আজি গোটেই ফৰ্মবিলাক দিব লাগিব অঁ মই মানুহ চিলেক্ট কৰি থৈছোঁ তই মই জানো নহয় মই চিলেক্ট কৰি থৈছোঁ চব তই একো কৰিব নালাগে তই পতা দেৰি হৈছে তই এই তিনিআলিটোতে আছোঁ অঁ বাইকটো লৈ আহিবি মোৰ বাইক অনা নাই আজি এই বাইকটো পামচাৰ হ'ল আকৌ অঁ এই অকণমান হেৰি হৈ আছে মানে বনাবলৈকে দিগদাৰ হৈ আছে ঐ তিনিআলি পালোঁ মই সোনকালে নাই দেৰি হৈছে সোনকালে একদম ৰৈ আছোঁ তিনিআলিতে মই জলে বহুত দেৰি লগাই দিওঁ তহঁতৰ এই তিনিআলিটোলৈ আহি মোৰ আজি যাত্ৰাই নষ্ট কি হ'ল নুসুধিবি তই এই আমাৰ ইটো পাৰ্টি যে কুৰ্তা পিন্ধিব তাৰ ফালি থকা নেতাটো সেই নেতাটো পাইছোঁ ইয়াত যাত্ৰা নষ্ট ইয়াতে ৰৈ আছিলে আকৌ অসম জাতিটো সেইটো কেতিয়াবাই পালি মানে মই কেতিয়াবাই পালোঁ আহি সেইডালে সেইখিনিত ৰৈ আছে মই এইখিনি বল তই থাকক সেইটো ক'ৰ নেতা ওলালেহি আজি বাচিলে বুলি গ'ল নহ'লে দিলোঁ এটা আজি মাৰি দিলোঁহেঁতেন তাক হ'ব নেতা মই বাছ কৰি তই চাবিচোন কি হ'ল ৰখাই দিলে কথা এটা শুনিল তই কি নাম আজি যে MLA ছাৰ আহিব গোটেই ফোকাছটো তহঁতে মোক দিব লাগিব আকৌ হ'ব চিন্তা নকৰিবি মানে ছাৰ পঞ্চায়তৰ ইলেকশ্যন কথা আছে টিকেটটো মোক দিব লাগিব ন আৰু ছাৰ আগত মোক তহঁতে উঠাই দিব লাগিব গোটেই মানুহখিনি মিলি উঠাই দিব লাগিব মই থাকোঁতে টেনশ্যন নল'বি আৰু পঞ্চায়তত যি কাম কৰিছোঁ নকৰিছোঁ বাদ দে চব মানুহে খালি কাম কৰিছোঁৱে দেখুৱাই দিবি কাৰণ এতিয়া একদম মই ক'লোঁ ছাৰক যিমানে তহঁতি উঠাই দিবি কাৰণ মই কিবা এটা হ'লে তহঁতি কিবা এটা পাবি সেইটো হয়
সেইটো কাৰণে মই থাকোঁতে টেনশ্যন মই ফুটাব লাগে ফুটাম নহয় তই ফুটাবি খালি বৈ দেৰি নকৰো শুনা ক তই খেপচে ওলাব নে কি কিবা খেপ এটা ওলাব টকা 2000 ওলাব 2000টো কালি ইহঁত তিনিটাকো দিব লাগিব মানুহ যে গোটাইছে আৰু গোটেই মানুহে মগ এদাং যে কৈছোঁ সেইটো চাই গম পাব লাগিব কিন্তু সেই তাহাঁত তিনিটাক 1000 দি দিবি আৰু পিয়েটো কৈ থৈ আছে নহয় তই 1000টো লৈ আহি খালি 500টা মোক দিবি আৰু টোটেল 2000 নি তাহাঁতক 1000 আমাৰ 1000 বুজি পালি কিবা খুৱাবি নেকি ৰাতিলৈ তই কিবা এটা খাই দিবি যা ইমান কৰি নাখাওঁ আকৌ কোৱাটা নেখাওঁ খাব যা আজি ফুল দাই খাই দিবি মই খুৱাম আজি আৰু শুন হাঁহমুঙৰ লগত নাখাওঁ আকৌ হাঁহমাংস খাব লাগে যা ললিপৰ লগত খাবি আজি ললিপপ কেঁচুৱা নেকি মই চুপি বুলি ললিপপ এই হেৰামি সেইটো চুপা নহয় সেইটো চুবুৱা ললিপপ ক'বা অকণমান মানুহটো আপডেট হয় বৈ দেৰি হৈছে এনেই এইটো 100 টকা হা ল গোটেইকেইটাকে দিলোঁ হা কিবা খাই ল'বি তহঁতি কিন্তু গধূলিকে আমাৰ গাঁৱৰ বৰসবাহৰ এইবাৰ মিটিং আছে হা বৰসবাহটো এইবাৰ ডাঙৰকৈ পতা কথা কৈ আছে ৰাইজে ঠিক আছে কিন্তু গধূলিকে সম্পাদকৰ নামটো মোৰে উচ্চাৰণ হ'ব লাগে আপুনি চিন্তা নকৰিব হ'ল বেলেগৰ নাম কিন্তু হ'লে কিন্তু চাই ল'বি আকৌ হা আৰু এবাৰ আমি ভাওনাখন পাতিব লাগিব ঠিক আছে ভাওনা পাতিব লাগিব ভাওনাত অকল আমাৰ পাৰ্টিকেইটাই মেইন পাৰ্টকেইটা ল'ব লাগিব এই মোক ভীমটো দিব লাগিব আকৌ ভীম ল'বি তই চাল বাকতি নাই ভীম লয় নাই একো নাই হৈ যাব তই ভীম ল'বি লগ সি বুজিছানে খালি আমাৰ পাৰ্টি মানুহকেইটাইহে তাত আগভাগ ল'ব লাগিব ঠিক আছে হা পঞ্চায়তৰ ইলেকশ্যন আহি আছে আৰু সিহঁতৰ পাৰ্টি মানুহ সোমালে কিন্তু চাই ল'বি আকৌ তই দায়িত্ব দি দিলোঁ আৰু মোৰ বাদে যদি বেলেগ সভাপতি সম্পাদক হয় হা তেতিয়াহ'লে কিন্তু এই 100 টকাটো দিছোঁ নহয় গোটেইকেইটা 100 দি দিব লাগিব তহঁতক এনেই সদায় মই 100 টকা দি থকা নাই কিন্তু হা শুনিছ নহয় হৈ যাব কাম হৈ যাব ঠিক আছে ব'ল এতিয়া ব'ল বৰ ডাঙৰ কথা এটা হৈছে নে বুজিছ এই গাঁৱৰ ৰাইজে মিলি এই পানী হোৱাৰ কাৰণে তোৰ খাল খন্দাৰ সিদ্ধান্ত লৈছে বুজিছ এতিয়া আমাৰ বিধায়ক থাকোঁতে যদি গাঁৱৰ ৰাইজে তোৰ খাল খানে আমাৰ ইজ্জতটো ক'ত থাকিব কচোন এই নাই মই থাকোঁতে এইবোৰ হ'ব নিদিওঁ লোৱা আৰু কোৱা শুনিছোঁ বোলে সেই কুৰ্তা পিন্ধে যে সিহেন তাতে উঠাই দিছে তাহাঁতৰ ফালে হৈ গৈছে মই থাকোঁতে কোন সেইটো নেতা ওলাবলৈ আহিছে গাঁওখনত চিনি পোৱা নাই মোক সি এই সেইটোৱেতো এতিয়া চা গাঁৱৰ মুখা ৰাইজ মুখা তোৰ সি নিজৰ ফালে কৰি লৈছে এতিয়া তোৰ ইজ্জতটো ক'ত থাকিব কচোন তই থাকোঁতে এতিয়া চা তই ৱাৰ্ড মেম্বাৰ কাৰণে লাগি আছ তোৰ ৱাৰ্ড মেম্বাৰ টিকেটটো বাদেই দে তোৰ দলতে নাৰাখিব গম পাইছ ন তই কথাটো বুজিছোঁ মই সি ইয়াত মানে তাৰ মূৰ ভাঙিব লাগিব মই গম পাই গ'লোঁ এতিয়া আৰু এটা কথা কোৱা শুনিছোঁ গম পাৱ নে তহঁতৰ যে ৱালখন সেই খালৰ ওপৰত দেখিছে তহঁতৰ ৱালখনো ভঙাৰ কথা কৈছে বোলে মই থাকোঁতে তাহাঁতি ৱাল ভাঙে তাহাঁতি ৱাল নহয় তাহাঁতৰ হাত মূৰ ভাঙি মই গম পাই নাপায় তাহাঁতি এফাল পৰা মাৰি কামিহা ভাঙি দিম মই চিনি পোৱা নাই তাহাঁতি এটা কাম কৰিম নহ'লে তাহাঁতি এতিয়া পুলটোতে বহি থাকে কিন্তু এক পিটন দি দিয়নি নহ'লে হা পাৰি বৈ নহ'ল যাওঁ এপাক ব'ল বৈ দি থৈ আহোঁ এক পিটন বৈ নিদিলে সিহঁতি বেছিলৈ গৈছে জোখতকৈ বৈ কেৰকেটুৱাই তামোল খাই নেউলকে বান্ধি কিলাই ছাৰ সুখী কৰিবলৈকে গাঁওখনৰ ককাই ভাইবোৰ ইটো সিটোৰ শত্ৰু হৈ গ'ল পিছে লাভৰ মূৰত কি পালে কেইটামান আঁচনিৰ টকা নে নিৰ্বাচনৰ সময়ত হাত খৰচ এটা পিছে সেই ডাঙৰ বৰমূৰীয়া নেতাবোৰৰ কাজিয়াওচোন সদনৰ মজিয়ালৈকেহে কেণ্টিনত আহি হাঁহি চাহ মিঠাই খোৱাৰ ফটো প্ৰায় ভাইৰেল হৈ থাকে পিছে গাঁওখনতহে জানো কিনো হ'ল একে পাৰ্টিৰ নহ'লেই যেন আপুনি মই ইজনে সিজনৰ শত্ৰু হৈ গ'লোঁ পিছে বিপদৰ বেলিকা বৰমূৰীয়া ছাৰে খবৰ এটা ল'বলৈ সময় নাপালেও আন্তৰিকতাৰে বান্ধ খাই থকা চুবুৰীয়াজনো আমাৰ জানো সাহস হ'ব নোৱাৰে এটা পৃথক ৰাজনৈতিক ভাৱধাৰা সকলোৰে থাকিব পাৰে কিন্তু সেই পৃথক ৰাজনৈতিক ভাৱধাৰাটোৰ কাৰণে গাঁওখনৰ আপোন মানুহবোৰৰ ককাই ভাইবোৰৰ মাজত আমি সেই বিভেদবোৰ সেই বিভাজনবোৰ কেতিয়াও আহিবলৈ নিদিওঁ বুলি সংকল্প লওঁচোন আহক ধন্যবাদ চাই থাকিব হেঁপাহৰ গুঞ্জন